Hi guys, good afternoon. এতিয়া বাজিছে 4:09 আবেলি আৰু মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ মানে আজি হাজবেণ্ড আহি পালে চ' মই আৰু হাজবেণ্ডে গৈ পেলাই এচি এটা লৈ আনিলোঁ এটা লগাম আৰু এইবোৰ লগাবলৈ আহি গৈছে আৰু আউটডোৰত সিফালে আছে পিছফালে গাইজ এয়া এচি লগাই আছে ওপৰত তাতে লগোৱা হৈছে কমপ্লিট হোৱা নাই আৰু লগোৱা কমপ্লিট হ'লে দেখাম আৰু হাই গাইজ আমি এচিটো লগাই পেলাই মানুহজন গ'লগৈ তাৰপিছত আমি বজাৰত গ'লোঁ কালি যিহেতু বিশ্বকৰ্মা পূজা চৰকাৰী দিবলৈ মালা চালা তেনেকৈ লৈ আনিলোঁ তাৰপিছত এতিয়া আহি আৰু পূৰা ঘৰ চৰ চাফা কৰি দিলোঁ আৰু এবাৰ লেতেৰা হৈ গৈছিলে ঘৰ চৰ মুচি দিলোঁ তাৰপিছত আৰু এতিয়া গা পা ধুই এনেকৈ আহিছোঁ আৰু বেডৰুমত এয়া এচিটো চলাই থৈছোঁ ৰুমটো মানে দুটা ৱাল ইমানেই পূৰা ৰ'দ পৰি থাকেতো দিনটো বহুতেই গৰম হৈ আছিলে চ' ঠাণ্ডা হ'বলৈ অকণমান টাইম লৈছে এতিয়া 18ত দি থৈ দিছোঁ টেম্পাৰেচাৰটো তাৰপিছত ঠাণ্ডা হ'বলৈ টাইম লৈছে আৰু তাৰপিছত বাহিৰত ওলাই গৈ আমি ফ্ৰাইড ৰাইচ খাই আহিলোঁ চ' এতিয়া ভোকটো লগা নাই ভোক লাগিলে পিছত ভাতটো খাব লাগিব আৰু কালি মোৰ স্কুলো আছে চ' এতিয়া আজিলৈ আৰু ইমানখিনিয়ে অহাকালি আৰু ব্লগ কৰিম আৰু চ' আজিলৈ আৰু ইমানখিনিয়ে গুড নাইট আৰু আপোনালোকে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰম দি থাকিব চ' বাই বাই এণ্ড টেক কেয়াৰ